মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। অষ্টম শ্ৰেণীৰ অসমীয়া বিকৃতিৰ পাঠ নম্বৰ 8 শ্ৰী শ্ৰী শংকৰদেৱ যিটো পাঠ আছে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। এইটো তোমালোকৰ কবিতাটো চোৱা, কবিতাটো তোমালোকে পঢ়ি ল'বা। এতিয়া চোৱা তোমালোকৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয় আছে। যতীন্দ্ৰনাথ দুৱৰা তেখেতৰ জন্ম হৈছিল 1892 চনত আৰু 1964 চনত মৃত্যু হৈছিল। বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ গীতি কবি যতীন্দ্ৰনাথ দুৱৰা অসমীয়া সাহিত্যৰ চিৰবন্দী ব্যক্তি। ৰোমান্টিক ভাৱদৰ্শৰ গীতি কবিতা পূৰ্ণ বিকাশ লাভ কৰে যতীন্দ্ৰনাথ দুৱৰাৰ ৰচনাত। শিৱসাগৰ দিখনৈৰ পাৰ তেখেতৰ জন্ম হৈছিল। এইটো মনত ৰাখিবা যে যতীন্দ্ৰনাথ দুৱৰাৰ শিৱসাগৰৰ দিখনৈৰ পাৰত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল হেমা সুন্দৰ আৰু মাতৃৰ নাম হেম সুন্দৰ দুৱৰা আছিল পিতৃৰ নাম আৰু মাতৃৰ নাম আছিল পুণ্যতা দুৱৰা। তেখেতে 1909 চনত শিৱসাগৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত পাছ কৰে। 1913 চনত স্কটিছ চাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত তেখেত MA আইন শ্ৰেণীৰ নাম লগাই যদিও ডিগ্ৰী নলকৈ পঢ়া শেষ কৰিব লাগে। ডিব্ৰুগড় জৰ্জ ইনষ্টিটিউচনত শিক্ষকতাৰে চাকৰি জীৱন নিৰ্বাহ কৰি তেখেতৰ ডিব্ৰুগড় হনুমানবক্স সূৰ্যকমল কানৈ কলেজত অধ্যাপনাৰে তেখেতে চাকৰি জীৱন আৰু সামৰণি কৰে। যতীন্দ্ৰনাথ দুৱৰাৰ উল্লেখযোগ্য কিছুমান কবিতা পুথি, তাৰ ভিতৰত বাঁহী আলোচনীৰ মাধ্যমেৰে সাহিত্য জগতত আত্মপ্ৰকাশ কৰে। প্ৰশ্ন হ'ব তেখেতে কি আলোচনীৰ মাধ্যমেৰে সাহিত্য জগতত প্ৰকাশ কৰে, এইটো হ'ব বাঁহী। উমৰ তিত আপোন সুৰ বনফুল মিলনৰ সুৰ আৰু মৰমৰ সুৰ আদি তেখেতৰ ৰচনা কৰা পুথি, আৰু তেখেতৰ পুথিৰ নাম হৈছে উমৰ তিত আপোন সুৰ বনফুল মিলনৰ সুৰ আৰু মৰমৰ সুৰ আদি। তেখেতৰ একমাত্ৰ গদ্য পুথিখন হৈছে কথা কবিতা, এইটো মনত ৰাখিব। তেখেতৰ একমাত্ৰ গদ্য পুথিৰ নাম হৈছে কি কথা কবিতা। উমৰ তিত পাৰিছ কবি উমৰ খয়ামৰ ৰুবায়তৰ তেখেতে কৰা সুন্দৰ ভাঙনি, তেখেতৰ সুন্দৰ ভাঙনিৰ নাম আছিল কি উমৰ তিত পাৰিছ কবি বা উমৰ খয়ামৰ ৰুবায়তৰ। বনফুল কবিতা পুথিৰ বাবে তেখেতে 1952 চনত সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰে। তেখেতে কি কিমান চনত আৰু কি কবিতা পুথিৰ বাবে সাহিত্য একাডেমী লাভ কৰিছিল, এইটো লিখিবা যে বনফুল কবিতা পুথিৰ বাবে 1952 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তেখেতে এক সহজ সৰল জীৱন যাপন কৰিছিল। তেখেতৰ কবিতাৰ মাজত অনুৰণিত হয় চিৰন্তন দুখ আৰু বেদনা। 1964 চনত যতীন্দ্ৰনাথ দুৱৰাই শেষ নিশা ত্যাগ কৰা, তেখেতৰ মৃত্যু হৈছিল 1964 চনত। 3 নম্বৰ প্ৰশ্নত কৈছে উত্তৰ দিয়া। তাৰে ক নম্বৰ হৈছে কবিয়ে ধ্যানমগ্ন যোগী বুলি কাক কৈছে? উত্তৰটো হৈছে কবিয়ে ধ্যানমগ্ন যোগী বুলি শ্ৰী শ্ৰী শংকৰদেৱক কৈছে। খ নম্বৰ প্ৰশ্ন কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে? তো উত্তৰটোত লিখিবা যে কবিয়ে গুৰুজনাৰ আবিৰ্ভাৱ আৰু জ্ঞানৰ পবিত্ৰ কিৰণেৰে অসম ভূমিক পবিত্ৰ কৰাৰ কথা কৈছে। এবাৰ খ নম্বৰত দিয়া আছে, এইটো গ'ল, খ নম্বৰটো গ'ল। এবাৰ গ নম্বৰ হ'ব কবি কাননত কি বজোৱাৰ কথা কৈছে? উত্তৰটো হৈছে কবি কাননত বীণা বজোৱাৰ কথা কৈছে। ঘ নম্বৰ প্ৰশ্নত আছে মৰতত কোনে কিহৰ বাতৰি আনি দিলে? উত্তৰটো হ'ল মৰতত গুৰু শ্ৰী শ্ৰী শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি দিলে। এবাৰ ঙ নম্বৰ প্ৰশ্নত আছে কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে? উত্তৰটো হৈছে মধুৰ ঝংকাৰ অসমৰ ঘৰে ঘৰে বাজি উঠাৰ কথা কোৱা হৈছে। 5 নম্বৰ প্ৰশ্ন চোৱা, তলৰ আলোচনা শব্দবোৰ অৰ্থ সুফলৰ বন্ধনীৰ ভিতৰত দিয়া আছে, সেইবোৰৰ শুদ্ধ অৰ্থ বাছি উলিয়া। কোন দৌৰ অতীত ধ্যানমগ্ন যোগী তুমি? এইটো ধ্যানৰ অৰ্থ হৈছে তন্ময়। আৰু গোটেই অসম ভূমি বিস্তৃত জীৱন যাৰ এতিয়া শিপাই যোৱা নাইকিয়া হোৱা, এইটো হ'ব বিয়পী। তোমাৰ গৰিমা গীতি হৃদয় হৃদয় বাজি যশস্যা, এইটো হ'ব যশস্যা। স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত কি হ'ব পৃথিৱী। এবাৰ 6 নম্বৰ প্ৰশ্ন চোৱা, কি কৈছে বাক্য ৰচনা কৰা। তাৰে ক নম্বৰ হৈছে পবিত্ৰ। তেওঁ যেন স্বৰ্গৰ পৰা অমৃত ধাৰা বোৱাই আনি অসম ভূমিক পবিত্ৰ কৰিছে। বাক্য ৰচনা কৰোঁতে তোমালোকে এটা কথা মনত ৰাখিবা যে বাক্যৰ যিটো মূল শব্দ, সেই মূল শব্দৰ বাক্যটো বনাওঁতে তাৰ তলেৰে এনেকৈ আঁচ দিব লাগিব, মনত ৰাখিবা। এইবাৰ আছে কৰ্মবীৰ। নবীন চন্দ্ৰ বৰদলৈক কৰ্মবীৰ বুলি জনা যায়, এইটো মূল বাক্য, গতিকে ইয়াৰ মূল শব্দ ইয়াৰ তলত এনেকৈ দাগ দিব লাগিব। তাৰপিছত আছে সদাচৰ। শ্ৰীমন্ত শংকৰদেৱ অসমত সদাচৰ ৰীতি নীতি ধৰ্মভাৱ বৃদ্ধি কৰিছিল, এইটো সদাচৰৰ তলত এনেকৈ দাগ দিবা। তাৰপিছত ৰীতি নীতি চোৱা, অসমৰ সংস্কৃতিত বিভিন্ন ৰীতি নীতিৰে পালন কৰা হয়। মৰত শ্ৰীমন্ত শংকৰদেৱৰ স্বৰ্গৰ বাতৰি মৰতত আনি বিলাই দিছিল মধুৰ। শ্ৰীমন্ত শংকৰদেৱৰ মধুৰ ঝংকাৰৰ গভীৰ সুৰ আজিও অসমৰ ঘৰে ঘৰে বাজি উঠে। তাৰপিছত 7 নম্বৰত আছে তোমালোকক কবিতাটোৰ পৰা শব্দ আনি খালি ঠাই পূৰ কৰা। তোমালোকে কবিতাটো প্ৰথমত মুখস্থ কৰিব লাগিব। সেই কবিতাৰ পৰা যিটো এই খালি ঠাই পূৰ কৰিব দিছে সেইটো পূৰ কৰিব লাগিব। চ' যিটো মূল খালি ঠাই তাৰ তলত দিম নীলা চিয়াহীৰে দাগ দি দিয়া হৈছে। মধুৰ ঝংকাৰ আৰু
তাৰ গভীৰ উদাৰ সুৰে আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে যি বিনাৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা অসম সাধনা বলে নামালা সৰ্গৰ পৰা। এবার 8 নম্বৰ প্রশ্ন আছে প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা করা। ব্যাখ্যা কৰা তোমালোকে জানা মানে যিকোনো ধৰণৰ ব্যাখ্যা মানে যিটো পাঠ আছে এই পাঠৰ প্ৰথমটো মানে ব্যাখ্যা এনেকৈ আলোচনা কৰিব লাগে। যেনে প্ৰশ্ন দিয়া আছে নিৰলে বজাই বিনা কোন কবি কাননত সৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। উত্তৰটো চোৱা এনেকৈ লিখিব লাগিব যে উক্ত কবিতা শাৰী দুটা আমাৰ পাঠ্যপুথি অংকুৰণ মানে অষ্টম ভাগ বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাই দেৱে লিখা শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। মানে যতীন্দ্ৰনাথ দুৱৰাই কবিতাটো লিখিছে আৰু মানে কাৰ বিষয়ে লিখিছে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে। এবাৰ মূল প্ৰশ্নটা হয় এনেকৈ লিখিব লাগে ইয়াত কবিয়ে শ্ৰী শ্ৰী শংকৰদেৱে কেনেদৰে একান্ত সাধনেৰে কাব্যসমূহ ৰচনা কৰিছে মানুহক ঈশ্বৰৰ জ্ঞান দিছিল সেই কথা বুজাব বিচাৰিছে। শ্ৰী শ্ৰী শংকৰদেৱে নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য বহুতো গ্ৰন্থ ৰচনা কৰিছিল। তেখেতে সাধাৰণ মানুহে বুজিব পৰাকৈ ঈশ্বৰৰ মহিমা প্ৰকাশক এই গ্ৰন্থসমূহ লিখিছিল। সেই সময়ত এনেদৰে সাহিত্য সংস্কৃতিৰ চৰ্চা কৰা বৰ বেছি মানুহ নাছিল। তেখেতে প্ৰায় অকলে সাহিত্যৰ জগতখন অশেষ কষ্ট কৰি মানুহৰ মাজলৈ ঈশ্বৰৰ বাতৰি আনি দিছিল। মানুহে তেওঁৰ লেখনিৰ যোগেদি ঈশ্বৰৰ জ্ঞান লাভ কৰিব পাৰিছিল। এবাৰ খ নম্বৰত আছে তোমাৰ জীৱন দেৱ লিখে এনে সাধ্যকাৰ গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। উত্তৰটো চোৱা আগৰ নিচিনা প্ৰথমত লিখিব লাগিব উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অষ্টমভাগ মানে অংকৰণ কিতাপৰ যতীন্দ্ৰনাথ দুৱৰাৰ দ্বাৰা বিৰচিত শ্ৰী শ্ৰী শংকৰদেৱ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। এবাৰ মূল ভাগ যিটো আছে মূল কথালৈ অহা কৈছে যে ইয়াত কবিয়ে গুৰুজনাৰ প্ৰতিভা তথা অসমৰ সাহিত্য সমাজ সংস্কৃতিত থকা তেখেতৰ অৱদানৰ কথা ক'বলৈ গৈ এনেদৰে উল্লেখ কৰিছে। শ্ৰী শ্ৰী শংকৰদেৱ কেৱল ধৰ্মগুৰুৱেই নাছিল, তেখেতে অসমৰ সংস্কৃতি সকলো দিশলৈ নতুন চিন্তাৰ প্ৰভাৱ বোৱাই আনি অসমখনক নতুনকৈ সজালে। অসমৰ প্ৰতিটো দিশতে তেখেতৰ প্ৰভাৱ অসীম। সেয়ে কবি কৈছে যে এনে এজন বিশাল ব্যক্তিত্বৰ মহাপুৰুষৰ বিষয়ে আৰু তেখেতৰ অৱদানৰ বিষয়ে কেৱল মাত্ৰ এখন জীৱনীতে লিখি সীমাবদ্ধ কৰিব নোৱাৰি। কাৰণ অসমৰ প্ৰতিজন মানুহৰ অন্তৰতে প্ৰতিজন মানুহৰ ঘৰতে আৰু সমাজৰ প্ৰতিটো দিশতে তেখেতৰ জ্ঞান আৰু অৱদান বিস্তৃত হৈ আছে। এবাৰ 9 নম্বৰ প্ৰশ্নত চোৱা কি কৈছে। 9 নম্বৰটোত শেষৰ ধুৱনি মিল থকা শব্দৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা যেনেকুৱা উদাহৰণ দিছে যে ভূমি তুমি এনেকুৱা শব্দ যিবোৰ মিল আছে সেইবোৰ বাছি উলিয়াই লিখিব দিছে। উদাহৰণ হিচাপে সুৰে ঘৰে ধাৰা পৰা জ্ঞান দান সাজে বাজে সদাচৰ ব্যৱহাৰ। 10 নম্বৰ প্ৰশ্নত কৈছে চমুকৈ লিখা। তাৰ ক নম্বৰটো হৈছে সৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। ইয়াত উল্লেখ কৰা সৰ্গৰ বাতৰি কি বুজাইছে লিখা। সৰ্গৰ বাতৰি আনি দিয়া মানে কবিতা কথা ফাঁকি শ্ৰীমন্ত শ্ৰী শ্ৰী শংকৰদেৱ নামৰ পাঠ্য মানে কবিতাটোৰ পৰা দিয়া হৈছে। তো প্ৰশ্ন উত্তৰটো চোৱা কৈছে ইয়াত দেৱ শব্দ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক বুজাইছে। দেৱ শব্দটো মানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বুজাইছে। মৰত শব্দৰ অৰ্থ যদিও পৃথিৱী ইয়াত অসম ভূমিক বুজাইছে। সৰ্গৰ অমৰ কাহিনী মহাপুৰুষজনে ভক্তি ধৰ্ম সাহিত্য সংস্কৃতিৰ অমিত ধাৰা বোৱাই অসম ভূমিক পবিত্ৰ কৰাৰ কথা কোৱা হৈছে। ক নম্বৰ কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সজালে। মানে প্ৰশ্নটোত এনেদৰে কৈছে যে শ্ৰীমন্ত শংকৰদেৱে অসমক কি বস্তু দান কৰি গৈছিল আৰু তেওঁ নতুনকৈ কেনেকৈ অসমক সজালে। উত্তৰ কবিয়ে উল্লেখ কৰা মতে মহাপুৰুষ শংকৰদেৱে অসমক ভক্তি ধৰ্ম ভাষা সংস্কৃতি সাহিত্য ৰীতি নীতি দান দি অসমৰ সকলোকে নতুন সাজেৰে সজালে। গ নম্বৰত আছে কত যতনেৰে দেৱ পক্ষী গাঁঠিলা এই মালাধাৰী। মানে কিমান যত্ন কৰি মানে গাঁঠিলা মালাধাৰী। ইয়াত কোনে কি মালা গাঁঠাৰ কথা কৈছে বুজাই লিখা। উত্তৰটো হৈছে ইয়াত শংকৰদেৱে মালা গাঁঠাৰ কথা কোৱা হৈছে। ঘ নম্বৰত আছে শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি আঁতৰালে। উত্তৰ শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্ৰ স্বাৰ্থ ভিন্ন ভাৱ আৰু সৰু বৰ এনেবোৰ ভাৱ আঁতৰালে। নম্বৰ প্ৰশ্ন তলত দিয়া শব্দসমূহৰ সমৰ্থক শব্দ পাঠৰ পৰা বাছি উলিয়াই লিখা। সমৰ্থক শব্দ লিখিবলৈ দিছে পৃথিৱী হ'ব মৰত বা ধৰা, মৰম মানে আদৰ, সন্যাসী মানে যোগী, অন্তৰ মানে হৃদয়, বাগিচা মানে কানন, গংগা মানে মন্দাকিনী, গৌৰৱ গৰিমা মিঠা মধুৰ। তলত দিয়া শব্দসমূহৰ বিপৰীত অৰ্থ বুজোৱা লিখা মানে 12 নম্বৰ। এইটো হৈছে তলত দিয়া শব্দসমূহৰ বিপৰীত অৰ্থ বুজোৱা শব্দ মানে অতীত বৰ্তমান, পুণ্য পাপ, প্ৰেম ঘৃণা
পবিত্ৰ অপবিত্ৰ জীৱন মৰণ অশেষ শেষ। কবিতাটোৰ পৰা বিশেষ আৰু বিশেষণ পদবোৰ বাছি উলিয়াই দুখন তালিকা প্ৰস্তুত কৰা। তো চোৱা এটা মানে এইটো হ'ব বিশেষ পদ যোগী। বিশেষ পদ তোমালোকে জানাই যে মুঠতে নাম বুজোৱা শব্দবোৰকে বিশেষ পদ বুলি জনা যায়। বীণা, কানন, মৰদ, মন্দাকিনী, সৰ্গ, অসম, ভাষা, দেৱ, বেদ, সাধনা এইবোৰ মানে নাম হয়। তাৰপিছত বিশেষণৰ পদ মানে এনেকুৱা যে যি পদে নাউনৰ দোষ গুণ অৱস্থা বা বিশেষণৰ দোষ গুণ অৱস্থা পৰিমাণ আদি বুজায় তাকে বিশেষণ পদ বুলি কোৱা হয়। পুণ্য, পবিত্ৰ, মধুৰ, গভীৰ, অসীম, ক্ষুদ্ৰ আৰু সৰু, বৰ ইত্যাদি এইবোৰ হৈছে বিশেষণ পদ। এবাৰ 15 নম্বৰ প্ৰশ্ন হৈছে এটা শব্দত প্ৰকাশ কৰা মানে কেৱল এজন দেৱতাৰ শৰণ ধন্য এইটো এক শৰণ্য বা এক শৰণ লিখিলে হ'ব। বিষ্ণুক ভক্তি কৰে যি এইটো বৈষ্ণৱ। আৰু একে গুৰুৰ হিচাপে গুৰু ভকত। সত্ৰ সম্বন্ধীয় হ'ব সত্ৰাধিকাৰ। আজিৰ ভিডিঅ' এইখিনি লিখা আৰু ভিডিঅ'টো তোমালোকে সকলোকে ধন্যবাদ জনাইছোঁ।